বোলো এই দুটা হেলাই ফেলাই নহয়নে? তহঁতি গছৰ তলত কি কৰিছ ইমান ৰ'দত? হয় খুৰা, আমি গছৰ তলত ৰৈ আছো। হয় খুৰা, ঘৰত কাৰেণ্ট নাই কাৰণে গছৰ তললৈ আহিলো। ইমান ধুনীয়া বতাহ মাৰিছে, খুব ভাল লাগিছে মনটো, গা মন জোৰ পৰি গৈছে। আহক খুৰা, আপুনিও আহক, গছৰ তললৈ আহকচোন, ইমান ধুনীয়া বতাহ মাৰিছে। ময়ো গৈছোঁ ময়ো হাৱা ল'বলৈকে ওলাই আহিছোঁ। ঘৰত কাৰেণ্টটো নাই কাৰণে। হয় দেই, তহঁতি কোৱা কথাটো হয়, বৰ ধুনীয়া হাৱা মাৰিছে, সঁচাকৈ গাটো জোৰ পৰি গৈছে। ফেনৰ বতাহত যিমানেই নাথাক হেৰ', এই গছৰ হাৱা নিচিনা কেতিয়াও নহয়, বুজিছ? হয় খুৰা, আপুনি ঠিকেই কৈছে, গছৰ হাৱা নিচিনা কেতিয়াও নহয়। খুৰাই যে কথাবোৰ কোৱা বৰ ভাল লাগিছে শুনি পেলাই। সঁচাকৈ হয়, ফেনৰ হাৱা যিমানেই নলওক, গছৰ হাৱা নিচিনা কেতিয়াও নহয়। খুৰা, কথা এটা কওঁ, আপুনি বেয়া পাব নে কি বাৰু? ক হেৰ', মইনো কি বেয়া পাম তহঁতক বাৰু? ক তহঁতি মোৰ ল'ৰাৰ নিচিনা, যি ক তাকে শুনিম, ক। খুৰা, আপুনি এনেকৈ চিগাৰেট খাই নাথাকিবচোন, ভাল নালাগে। চিগাৰেটটো স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী। আপুনি চিগাৰেট নাখাব আকৌ খুৰা। খুৰা, আপুনি কেতিয়াও চিগাৰেট নাখাব, চিগাৰেটটো বহুত স্বাস্থ্যৰ কাৰণে বহুত অপকাৰী। হয় বাৰু, তহঁতি এইটো কথা ঠিকেই কৈছ, চিগাৰেটটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। তেতিয়াহ'লে কওকচোন, আজিৰ পৰা আপুনি চিগাৰেট নাখাওঁ বুলি। হয় খুৰা, কওক আকৌ। ঠিক আছে বাৰু, মই তহঁতৰ কথাই শুনিলোঁ, আজিৰ পৰা মই চিগাৰেট নাখাওঁ বাৰু। এই আছা, মই পেলাই দিলোঁ চিগাৰেট। খুৰা, আমাক স্কুলত ছাৰে কি শিকাইছে জানে? চিগাৰেট খোৱাজনতকৈ ওচৰত থকা মানুহৰ বেছি অপকাৰ হয়। চিগাৰেটৰ বহুত অপকাৰৰ কথা আমাক ছাৰে স্কুলত বুজাই আছে। হয় খুৰা, আমাক ধুনীয়াকৈ ছাৰে বুজাইছে, চিগাৰেট খোৱাজনতকৈ কাষত থকা মানুহৰ বেছি অপকাৰ হয়। অৱশ্যে হয়, তহঁতি কথাটো খুব ভাল কথা ক'লি, মই আজিহে শিক্ষা লৈছোঁ। তহঁতি সৰু হ'লেও মোক বৰ ভাল শিক্ষা দিলি, বৰ ভাল পালোঁ মনটো। তহঁতি আগলৈ বহুত ভাল মানুহ হ'বি। যাওঁ ব'ল এতিয়া, ঘৰত চাগে কাৰেণ্ট আহিলে, এতিয়া ঘৰতে ৰবিগে ব'ল। ব'লক খুৰা, যাওঁ, আপোনাৰ লগতে যাওঁ, গৈ ভাল লাগিব, কথা পাতি গৈ থাকিম আমি। ব'লক খুৰা, ভাল লাগিব আপোনাৰ লগত। আজি বেলেগ ভাল লাগিলে দেই, এনেকৈ গছৰ তললৈ আহি কিমান ভাল লাগিলে দেই। হয়, খুব ভাল লাগিলে, আজি মনটো ইমান ভাল লাগিলে। তহঁতি মোৰ পিছে পিছে আহি থাক,